পোনপ্ৰথমে মই কবিতাই স্বাগতম জনাইছোঁ সকলোকে। আজি মই লৈ আহিছোঁ ঘিলা পিঠাৰ ৰেচিপি। চাই যাওকচোন আপোনালোকে মই কেনেদৰে বনাওঁ। মই লৈ লৈছোঁ জহা চাউল। আপোনালোকে ভাত খোৱা চাউলো লৈ ল'ব পাৰে, বাট মই জহা চাউল খাই বহুত বেছি ভাল পাওঁ। মই মিক্সিত ভানি এইটো লৈ লৈছোঁ। ঘিলা পিঠা বনাবৰ কাৰণে মই জহা চাউল লৈ লৈছোঁ। আপোনালোকে ভাত খোৱা চাউলো লৈ ল'ব পাৰে। চাউলটো 2 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। খৰাহি এটাত টুকি লৈছোঁ পানীখিনি। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভাজি ল'ম। যিমানখিনি পাৰে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি গৈছোঁ। চালনী এখন লৈ লৈছোঁ, এখন লৈছোঁ, জ্বলাটো ল'ব পাৰে। মই চালনী এখন লৈ লৈছোঁ। এখন চালনী এতিয়া গুড়খিনি দি দিম মছলাৰ কাৰণে। ভালদৰে মেজাৰিঙৰ কাৰণে এইটো বাতি লৈ লৈছোঁ। বাতি লৈ লৈছোঁ। এতিয়া গুড়িখিনি লৈ লোৱা হৈ গ'ল। আপোনালোকে শুকান গুড়ি ল'ব পাৰে বা কেঁচা গুড়ি ল'ব পাৰে। মই কেঁচা গুড়ি লৈ লৈছোঁ। গুড়িখিনিত এচামুচ নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া মই এবাটি গুড় কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া গৰম পানী দি দিম। পানী দি দিছোঁ মই গেছত এটা চচপেনত। এতিয়া গুড়খিনি ঢালি দি দিম। উতল আহি আছে, হেতা এখনেৰে এনেকৈ লৰাই দি থাকিব আপোনালোকে। এতিয়া গেছটো অফ কৰি দি দিম। ঠাণ্ডা হ'বৰ কাৰণে 2 মিনিটৰ কাৰণে ৰাখি দি থৈ দিম। ঠাণ্ডা হৈ গৈছে। এতিয়া মই চিকনি এখন লৈ লৈছোঁ, অকণ অকণকৈ দি থাকিম। এতিয়া হেতাখনৰে লৰাই দি থাকিম। গুড়িখিনি মিক্স কৰি লৈ ল'ম। এতিয়া মই মিঠৈ কম হৈছে মোৰ। এতিয়া মই অকণমান গৰম পানী দি কিনে মিক্স কৰি দি দিম। পানী দি কিনে মই এনেকৈ মিক্স কৰি লৈ ল'ম। আৰু অকণমান দি দিম। ভালদৰে মিক্স কৰি লৈ ল'ম।
ডাঠ নকৰিব, পনীয়া নকৰিব, গৰমৰ কৰিব। হৈছে মোৰ গোটেইখিনি। এতিয়া 2 মিনিটমান ৰাখি থৈ দিম। বা আপোনালোকে আধা ঘণ্টা ৰাখিব পাৰে, এৰাতিও ৰাখিব পাৰে। গেছটো জ্বলাই লৈ লৈছোঁ। কেৰাহী এখন উঠাই দিছোঁ। গৰম হোৱালৈকে ৰৈ দিম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ৰিফাইন অইল দি দিম। এনেকুৱা গিলাচ এটা মই ব্যৱহাৰ কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে।